পাৰ হ'ল দৌৰি পিনে এয়া চাক মানুহৰ হুলস্থুল এইটো এয়া জিপচি চাক কিমান গাল হেল্ল' গাইজ মই আজি চেণ্ট্ৰেল ৰেঞ্জত আহিছোঁ ইমান দিন আপোনালোকক মই বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জ দেখুৱাই আছিলোঁ আৰু এইটো ছিজনত প্ৰথমবাৰ মই চেণ্ট্ৰেল ৰেঞ্জত আহিছোঁ য়েষ্টাৰডেও আপোনাৰ টাইগাৰ চাইটিং হৈছে তাকো গল্ডেন টাইগাৰ হোপ আজি মই টাইগাৰ চাইটিঙৰ কাৰণে চেষ্টা কৰিম আমাৰ গেষ্ট আছে মুম্বাইৰ চ' আপোনালোকে শেষলৈকে চাই থাকিব গাইজ আমি চেণ্ট্ৰেল ৰেঞ্জত সোমাই আহিছোঁ চেণ্ট্ৰেল ৰেঞ্জৰ ইয়াৰ পৰা এলিফেণ্ট চাফাৰী হয় এই ট্ৰেকটো যে দেখিছে এইটো ট্ৰেকৰ পৰা ইয়াত অকল ফৰেনাৰ্ছ ইয়াত যায় আৰু VVIP গাইজ আমি চেণ্ট্ৰেল ৰেঞ্জত টাইগাৰৰ কাৰণে ৱেইট কৰি আছোঁ টাইগাৰৰ কল পাইছোঁ য়েষ্টাৰডে ইয়াতে গল্ডেন টাইগাৰ ওলাইছিলে হ'ব আজি ওলাব চাগে কল পাইছোঁ আৰু চবেই ৱেইট কৰি আছোঁ আৰু চবেই কেমেৰা ৰেডি কৰি আহিছে চবেই ৱেইট কৰি আছে তাৰ ৰোড ক্ৰছ কৰাৰ টাইম হৈছে য়েষ্টাৰডে আগফালে ৰোড ক্ৰছ কৰিছিলে ৰয়েল গল্ডেন টাইগাৰ চবেই ৰখি আছে চব গাড়ী চবেই ৱেইট কৰি আছে আৰু এইটো ৱাচ টাৱাৰ চাইছেনে ৱাচ টাৱাৰ চবেই একদম কেমেৰা লৈ এইটো হৰিণা দৌৰি আহিছে তাৰপৰা পাৰ হ'ল গাইজ অলপ কেপচাৰ কৰিবলৈ মই ছাকচেছ হ'লোঁ 1 ছেকেণ্ডৰ কাৰণে তো ৰোড ক্ৰছ কৰিলে দৌৰি পিনে এয়া চাক মানুহৰ হুলস্থুল অলপ চবেই দেখা পালে এইটো এয়া জিপচি চাক কিমান গাল আৰু খুব ভাল এটা মমেণ্ট পালোঁ টাইগাৰ পালোঁ বহুতে খুব আহি কিনে খুব ডাইৰেক্ট দৌৰ মাৰিলে ভাল লাগিলে চবেই গাইজ আপোনালোকে তাত দেখা পাইছে যে ৰোড ক্ৰছ কৰিলে এতিয়া সেইফালে গৈ ইফালে পানী দি চুইমিং কৰি সেইফালে পাৰ হোৱা চান্স এটা আছে আৰু কলো পাইছোঁ আমাৰ লগে চাওক পিছফালে চাওক চবেই ৱেইট কৰি আছে তেওঁৰ কাৰণে বনৰ ৰজাক চাবলৈ আমি দেখা পালোঁ খুব 1-2 ছেকেণ্ডৰ কাৰণে দেখা পালোঁ ৰোড ক্ৰছ কৰোঁতে আৰু এই প্ৰব্লেম এই ট্ৰেক্টৰ গাড়ীটোৱে হৈছে শব্দটো শুনি পালে যেতিয়া সি নাৰ্ভাছ হৈ গ'ল চব সন্ধিয়া হৈছে খুব ধুনীয়া পৰিৱেশটো বাঘটো যেতিয়া ট্ৰেক্টৰটো দেখা পালে শব্দটো শুনিলে ভয় খাই গ'ল সেইকাৰণে সি একদম দৌৰি পাৰ হ'ল নহ'লে একদম লাহে খোজকাঢ়ি পাৰ হ'লে হয় আৰু আমি ধুনীয়াকৈ ভিডিঅ' কৰিব পাৰিলোঁ হয় নহ'লে একদম আৰামত গ'লে হয় এইফালে অহাটো চান্স কম আৰু আহিলেও দেখা পোৱা নাযাব কাৰণ আন্ধাৰ হৈ আহিছে গতিকে আমি এতিয়া বাহিৰত ওলাওঁ টাইমো নাই এতিয়া একদম লাষ্ট মমেণ্টত গড় এটা পালোঁ এই তেওঁলোকে ঘাঁহ খাই আছে দুটা হাতী আজি বিগ 5 আছিলে বিগ 5 আমি কাজিৰঙা বিগ 5 পালোঁ এনেকৈ চাইটিং হ'লে ভাল লাগে আৰু টুৰিষ্টসকলেও খুব ভাল পাইছে চাই বিগ 5 পালোঁ এতিয়া আমি ওলাওঁ আৰু একদম 5 ওলাই আছে চবেই এইফালেও হাতী আছে আপোনালোকৰ ভিডিঅ'টি চাই কেনে পালে জনাব কমেণ্ট কৰি জনাব আৰু প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব আৰু নেক্সট চাফাৰীত আপোনালোকে কোনটো ৰেঞ্জ চাব বিচাৰে কমেণ্ট কৰি জনাব আৰু সেই ৰেঞ্জটো মই আপোনালোকক দেখাম চেষ্টা কৰিম ভালকৈ দেখুৱাবলৈ আৰু এইটো এক্সিট পইণ্ট এইটো ইক' শ্বপ আছে এইটো ইক' শ্বপ সন্ধিয়াই হ'ল আৰু এতিয়ালৈ বাই